at Tamalpur to have our executive committee meeting of the India region Zone 3 of the Commonwealth Parliamentary Association. We are also thankful to Honorable Speaker of Assam, Dameri ji, my brother, for hosting us in Tamalpur. We have had a good discussion on our further future conference, which will be held at Agartala. This platform, the Commonwealth Association, is a common platform for the Northeast region to come together at the level of the legislators so that we can discuss, we can deliberate, and we can compare common policies affecting our people and to make policies for the mutual benefit of our own people. Quite rightly so, here together we are all represented by majority by tribals, indigenous people of the region, and this conference is one of the best performing all India. And so we are truly delighted to be here, and a big thank you to our Honorable Speaker of Assam for hosting us. He has gone out of the way in the hospitality extended to every one of us. We have the Honorable Speaker from Sikkim, Honorable Deputy Speaker from Sikkim. We have the Honorable Speaker officiating Tripura. We have a very brilliant, dynamic member from the Mizoram Legislative Assembly. We also have Honorable Speaker from Arunachal Pradesh. And so all neighbors here discussing and talking issues, common issues affecting all of us. And we have taken very good decision today on the conference that is going to happen in Agartala. And we are hoping that it will be a successful one. সন্মানীয় অধ্যক্ষ মহোদয়, অসম বিধানসভা আপোনাৰ অধ্যক্ষতাত প্ৰথমবাৰৰ বাবে তামোলপুৰৰ নিচিনা ঠাইত চিপিএ মিটিং হৈছে। কি ক'ব আপোনাৰ কাৰ্যকালত এইটো এটা সুন্দৰ পদক্ষেপ, কি ক'ব? আমাৰ যেটো কমনৱেলথ পাৰ্লিয়ামেণ্টাৰী এছ'চিয়েশ্যন আমাৰ জ'ন 3 নৰ্থ ইষ্টৰ, এইটো আমি ৰুটিন বেচিছত কৰি থকা হয়। বছৰত কনফাৰেন্সৰ মাজত এটা, কেতিয়াবা দুবাৰ। তো এইবাৰ অসমত কৰা হৈছে, আগতেও অসমত কৰা হৈছিলে, আৰু আমি এইবাৰ প্ৰথম অসম বিধানসভাৰ বাহিৰত বা ৰাজধানীৰ বাহিৰত আমি সেই মিটিংটো কৰিছোঁ তামোলপুৰলৈ। এইটো মোৰ ৰেচিডেঞ্চিয়েল মিটিং হলতো বহিছোঁ, আৰু সকলো অতিথিক, সকলো স্পীকাৰ, ডেপুটি স্পীকাৰ আৰু সকলো যিসকল ছেক্ৰেটাৰী আছে, আমাৰ জইণ্ট ছেক্ৰেটাৰী আছে, বাকী অফিচিয়েলছ আছে, আমি এইবাৰ ভূটানত ৰাখিছোঁ, চামডুপ জংকাৰত, মানে ষ্টেটো চবকে তাতে এটা এক্সপিৰিয়েঞ্চ যে আমি অসম বা বড়োলেণ্ড কেনেকৈ বৰ্ডাৰ শ্বেয়াৰিং কৰিছোঁ আৰু এওঁলোকৰ লগত আমাৰ ৰিলেশ্যন কেনেকুৱা, আৰু তেওঁলোকৰ তাত দৈনন্দিন লাইফটো কেনেকুৱা, এই গোটেইবিলাকো যাহাতে আমাৰ নৰ্থ ইষ্টৰ গোটেই ৰাজ্যই জানিব পাৰে। তো ভালে গ'ল, আজি ৰাতি তাতে চব থাকিলে, আৰু এতিয়া ইয়াতে মিটিং হৈ গ'ল। মিটিঙত আমাৰ নেক্সট কনফাৰেন্স এপ্ৰিল মাহৰ শেষত ত্ৰিপুৰাত কৰিব। আমাৰ ত্ৰিপুৰাৰ এক্টিং স্পীকাৰ ডাঙৰীয়া অলৰেডি ইয়াত আহিছে, তেওঁলোকে প্ৰপ'জ কৰিছে, আৰু হিচাপে তাত হ'ব। আমাৰ কমনৱেলথ পাৰ্লিয়ামেণ্টাৰী এছ'চিয়েশ্যনৰ আৰু মূল মানে কামটোৱেই হ'ল যে কেনেকৈ আমি মানে গণতান্ত্ৰিক প্ৰক্ৰিয়াটো ভালৰ পৰা ভাল ব্যৱস্থালৈ আনিব পাৰোঁ, আৰু বিধানসভাৰ থ্ৰুৱেদি আমি গোটেইটো কামবিলাক নিয়াৰিকৈ কৰিবৰ কাৰণে কেনেকৈ আমাৰ বিষয়াসকলক আৰু বিধায়কসকলকো মানে ভালৰ পৰা ভাল সব ক্ষেত্ৰতে তেওঁলোকক পাৰদৰ্শিতাটো আমি বঢ়াব পাৰোঁ, তাৰ কাৰণে উদ্যোগ লোৱা হয়। আৰু সেইটোৰ ওপৰতে আমাৰ চৰ্চা হয় যে বৰ্তমান সময়ত বিধানসভা আমি কেনেকুৱা চলোঁ, আৰু ইয়াতকৈ ভাল আমি কি কৰিবলগীয়া আছে য'ত গণতান্ত্ৰিক ব্যৱস্থাটো আমি শক্তিশালী কৰিব পাৰোঁ। বিধানসভাৰ গোটেই কাম কাজবিলাক ৰাইজক আমি কেনেকৈ অৱগত কৰিব পাৰোঁ, ৰাইজৰ কথাবিলাকক লৈ ফালে বিধায়কসকলে কেনেকৈ বিধানসভাৰ মজিয়ালৈ এই বিষয়বিলাক চৰ্চাত আনিব পাৰে,
যিটোৰ দ্বাৰা চৰকাৰে ইয়াৰ ওপৰত দৃষ্টিগোচৰ হয় ভৱিষ্যতত ৰাজ্যখনৰ কাৰণে বা দেশৰ কাৰণে আৰু নাগৰিকৰ কাৰণে যাতে ভাল ভাল কিছুমান পৰিকল্পনাৰ আধাৰত বিভিন্ন আঁচনি লৈ ফালে এটা ৰাজ্যক আগুৱাই লৈ যোৱাৰ কাৰণে এটা সিদ্ধান্ত ল'ব পাৰে তো আমাৰ সেইটোৱে আমি শক্তিশালী কেনেকৈ কৰিব পাৰোঁ কাৰণ বিধানসভাই মূল বিধানসভাত চৰ্চা ভালদৰে হ'লে তাৰ পৰা আমাৰ যিসকল এক্সপাৰ্ট আছে বিভিন্ন বিষয়ত চব বিষয়ৰ ওপৰত জানা মানুহ আছে গতিকে তেওঁলোকৰ কথাটোৰ ওপৰতহে নিৰ্ভৰ হ'ব সেইকাৰণে চৰ্চা বেছিৰ পৰা বেছি হ'ব লাগে বিধানসভাত সেইটো কেনেকৈ কৰিব পাৰোঁ গোটেই স্পীকাৰ গোটেই বিধায়ক আমি কমনৱেলথ পাৰ্লিমেণ্টাৰী এছ'চিয়েশ্যনত আমি কথা পাতোঁ মই ধন্যবাদ জনাইছোঁ সকলো আমাৰ নৰ্থ ইষ্টৰ স্পীকাৰ ডেপুটি স্পীকাৰ আমাৰ ছিকিমৰ পৰা আহিছে স্পীকাৰ ডেপুটি স্পীকাৰ আমাৰ ত্ৰিপুৰাৰ পৰা এক্টিং স্পীকাৰ আমাৰ চেয়াৰপাৰ্চন হয় নাগালেণ্ডৰ স্পীকাৰ আমাৰ অৰুণাচলৰ স্পীকাৰ ডাঙৰীয়া আহিছে ডেপুটি স্পীকাৰ আৰু আমাৰ মিজোৰামৰ পৰা প্ৰতিনিধি হিচাপে বিধায়ক ডাঙৰীয়া আহিছে আৰু বাকী ৰাজ্যবিলাকৰ পৰা বিষয়াসকলেও চব আহিছে গতিকে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে বহুত দূৰৰ পৰা আহি আজি আমাৰ অসমৰ এই ভূটান সীমামূৰীয়া তামোলপুৰত CPA এক্সকম মিটিংখন ধুনীয়াকৈ সফল কৰিলে আহি পালে আৰু ছাৰ